মোৰ ফাগুন আছেহি আহিৰৈ, তোমাৰ কথাকে ক'বলৈ। আছেনে সময় তোমাৰ সমীৰৰ খবৰ শুনাৰ? অধীৰ নহবা অঞ্জনা গীতৰ গভীৰ বেদনাৰ। শুনাব খুজিছো অঞ্জনা, তুমি শুনানা, তুমি শুনানা। মোৰ ফাগুন আছেহি আহিৰৈ, তোমাৰ কথাকে ক'বলৈ। এতিয়া ফাগুন মাহ চলি আছে। যোৱাকালি ৰাতি অলপ বৰষুণো পৰিলে। মানে ফাগুন মাহটোৰ মানে অসমীয়াত যিমানকেইটা মাহ আছে ধৰক, ফাগুন মাহেই হওক, বহাগ মাহেই হওক, জেঠ মাহেই হওক, প্ৰত্যেকটো মাহৰ এটা মানে সুকীয়া সুকীয়া এটা পৰিৱেশ আছে, এটা সুকীয়া সুকীয়া মানে কথা আছে। এতিয়া ফাগুন মাহত ধৰক আপোনাৰ বতাহ মাৰি থাকে, গছৰ পাত সৰে, মাজে মাজে বৰষুণ দি দিয়ে, আকৌ মানে ঠাণ্ডা এটা পৰি যায়, আকৌ গৰম অলপ আহে। তেনেকুৱা আগতে ফাগুন মাহত চিলা উৰাইছিলোঁ, সৰুতে চিলা উৰাইছিলোঁ, কিন্তু আজিকালি আকাশত চিলাটো ইমান নেদেখোঁ। মানে চব বিজি, কোনোবাই মোবাইলত গেম খেলি আছে, কোনোবাই ধৰক কামত বিজি আছে, যিহেতু আমাৰ জীৱনবিলাক যান্ত্ৰিক হৈছেগৈ। এতিয়া ফাগুন মাহত কি হয়, আমি মানে যেতিয়া বতাহটো চলি থাকে, তেতিয়া মানে বতাহৰ বাটেদি বিভিন্ন বেমাৰ আজাৰ আমাক পায়, যেনেকৈ চৰ্দি, কাহ, জ্বৰ, এইবিলাক আমাৰ বেমাৰে ধৰে। আৰু ধৰক বসন্ত বা আই ওলোৱাৰো সম্ভাৱনা থাকে। এতিয়া ফাগুন মাহত আমি মানে ধৰক কচু থুৰ, কণ বিলাহী, লাও, এইবিলাক বস্তু আমি যদি অলপ বেছিকৈ খাব লওঁ, তেতিয়া আমাৰ দেহাত মানে এই ধৰক বসন্ত ওলোৱা, আই ওলোৱা বা বিভিন্ন ধৰণৰ বেমাৰ আজাৰৰ পৰা আমি হাত সাৰি থাকিম। তেনেকৈ ফাগুন মাহত আমাৰ দেহাটোক মানে এই কচুত যিটো বস্তু থাকে, যিখিনি ধৰক ভিটামিনছ থাকে, সেই ভিটামিনছখিনি আমাৰ বডিত দৰকাৰ, সেইকাৰণে এণ্টিবডিৰ কাম কৰে। গতিকে ফাগুন মাহটো এনজয় কৰক সকলোৱে, ফাকুৱা খেলক, চিলা উৰুৱাওক, কচু থুৰ, কণ বিলাহীৰ লগত বনাই খাওক, লাও খাওক, আৰু সকলোৱে ভালে থাকক।